জনপ্ৰিয় কৌতুক অভিনেতা ৰাজীৱ গগৈ অসমবাসীৰ কাৰণে দিছে এটা ভাল খবৰ আৰু সেই ভাল খবৰটো শুনি আপোনালোকেও নিশ্চয় অতি আনন্দ পাব। গতিকে বন্ধু বান্ধৱীসকল, ৰাজীৱ গগৈৰ এই খবৰটো শুনিবলৈ আমাৰ ভিডিঅ'টো সম্পূৰ্ণকৈ শেষলৈকে চাই থাকিব। নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ ঋষি এণ্ড অৱনী চেনেলৰ এটা নতুন ভিডিঅ'লৈ। অসমৰ জনপ্ৰিয় কৌতুক অভিনেতা ৰাজীৱ গগৈক দেখা পাম আমি এখন বলিউডৰ চিনেমাত, আৰু এই চিনেমাখনৰ নাম হৈছে অনেক চিনেমাখন ৰিলিজ হৈছে কালি অৰ্থাৎ ২৭ মে' তাৰিখে, আৰু এই অনেক চিনেমাখনত ৰাজীৱ গগৈৰ সৈতে আমি একেলগে দেখিবলৈ পাম বলিউডৰ ছুপাৰষ্টাৰ আয়ুষ্মান খুৰানাক। আৰু আমি আপোনালোকক জনাবলৈ পাই সুখী যে ৰাজীৱ গগৈ আৰু আয়ুষ্মান খুৰানাই অভিনয় কৰা অনেক চিনেমাখনৰ শ্বুটিং বহুখিনি হৈছে অসমতে, আৰু এই চিনেমাখনৰ কাহিনী সম্পূৰ্ণ উত্তৰ পূৰ্বাঞ্চলৰ ওপৰত আধাৰিত। বন্ধু বান্ধৱীসকল, আশা কৰোঁ খবৰটো শুনি আপোনালোকে ভাল পালে, আৰু ৰাজীৱ গগৈলৈ আমাৰ অশেষ অভিনন্দন জনালোঁ আমাৰ চেনেলৰ তৰফৰ ফালৰ পৰা। ধন্যবাদ।